নমস্কাৰ, আপোনালোক সকলোকে মৰ্নিং হেডলাইনছলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ওচৰলৈ 1 ফেব্ৰুৱাৰী দৈনিক জনমভূমি বাতৰি কাকতখন লৈ আহিছোঁ। আহক আজি হেডলাইনছবোৰ চাওঁ। ক'ভিডৰ সংক্ৰমণ কমিছে, মুখ্যমন্ত্ৰীৰ ঘোষণা। 15 ফেব্ৰুৱাৰীৰ পৰা সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব। হ্ৰাস পাব নৈশ সান্ধ্য আইনৰ সময়। হাবুঙত মেডাম মেফিৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী। মেডাম মেফিৰ অসমীয়া জনজীৱনৰ গুৰুত্বপূৰ্ণ অংগ। ৰাজ্যত 50টা চাউ চেন ৰেল নিৰ্মাণৰ বাবে 20 লাখ টকাকৈ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যত আৰক্ষীৰ পৃষ্ঠপোষকতাতে চুপাৰী চিণ্ডিকেট, ক্ৰাইম ব্ৰাঞ্চত গোচৰ। বৰাকৰ 10জন আৰক্ষী বিষয়া গুৱাহাটীলৈ তলব। চিণ্ডিকেট চক্ৰৰ মাষ্টাৰমাইণ্ড বিদ্যুৎ সিনহাক গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যত বন্ধ হৈ আছে কয়লাৰ সৰবৰাহ, হ্ৰাস পাইছে GST। সংসদত বিত্তমন্ত্ৰী সীতাৰমণৰ 2021-22 বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল। চলিত বিত্তীয় বৰ্ষত বিকাশ 9.2% হ'ব বুলি অনুমান। ঔদ্যোগিক বিকাশ 11.8% হোৱাৰ সম্ভাৱনা। 2022 আৰু 2023 বিত্তীয় বৰ্ষত হ্ৰাস পাব GDPৰ বিকাশ। অৰ্থনৈতিক বিকাশক সমৰ্থন কৰিবলৈ বৃদ্ধি হ'ব পাৰে বাজেট আবণ্টন। আজি সাংসদত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব সাধাৰণ বাজেট। স্পষ্ট কৰিলে DGP মহোদয়, এনকাউণ্টাৰ নহয়, আৰক্ষীৰ একশ্যনহে আছে। আজিৰ পৰা ৰাজ্যজুৰি পৰিবহণ বিভাগৰ অভিযান। পথ কৰ আয় আদায় নিদিয়া গাড়ীৰ গৰাকী সাৱধান। জব্দ হ'ব পাৰে পৰিশোধ নকৰা বাহন, 10,000 টকা জৰিমনা। 400 কোটি টকা সংগ্ৰহৰ লক্ষ্য। কেৱল গুৱাহাটী মহানগৰীতে অনাদায় 130 কোটি টকাৰ কৰ। বৰপেটাত আৰক্ষী পুনৰ এনকাউণ্টাৰ। কুখ্যাত ড্ৰাগছ ব্যৱসায়ী গুলীৱাৰ হুছেইন গুলীবিদ্ধ। জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ। কাৰাগাৰতেই থাকিব লাগিব ৰৌনক আলী হাজৰিকা। ৰাজ্যসভাৰ দ্বিতীয়খন আসনক লৈ এতিয়া হৈছে তীব্ৰ যুদ্ধ। গোপনে উমৈহতীয়া প্ৰাৰ্থীৰ সন্ধানত বিৰোধী দলসমূহ। কংগ্ৰেছৰ মুখত হাগ্ৰামা মহিলাৰীৰ নাম। নীৰৱ AIUDF। বিত্তীয় সংকট, অভিলাষী আঁচনি ৰূপায়ণত থমকিছে ৰাজ্য চৰকাৰ। আপোন ঘৰ বিদ্যালক্ষ্মীৰ জৰিয়তে ঋণ লোৱা চৰকাৰী কৰ্মচাৰীৰ দুৰ্দশা। ঋণী কৰ্মচাৰীয়ে পোৱা নাই চৰকাৰে দিবলগীয়া সুতৰ অংশ। ডিব্ৰুগড়ৰ বিদ্যুৎ উপকেন্দ্ৰ উদ্বোধন কৰি শক্তিমন্ত্ৰীৰ ঘোষণা। 15 দিনত অসম 100% বিদ্যুৎ সংযোজিত ৰাজ্য হ'ব। 5 বছৰত 22 লাখ লোকক বিদ্যুৎ সংযোগ কৰোৱা হ'ব। এই কথা ঘোষণা কৰিছে শক্তিমন্ত্ৰীয়ে।